আজিৰ পৰা আৰু ৰেগুলাৰ কলেজলৈ আহিবলগীয়া হয়তো তেনেকুৱা বিশেষ কাম নাথাকিব, কাৰণ কলেজীয়া জীৱনৰ আজিয়ে অন্ত পৰিলে। ছাৰ বাইদেউহঁতে আমাক শুভেচ্ছা জ্ঞাপন কৰিবলৈ এখন সৰু মিটিং ৰাখিছিলে, য'তে আমি আহি উপস্থিত হ'লোহি। অলপ গোটেইবিলাককে লগ পালোঁ, তাৰপিছত আৰু অলপ ধেমালি মেলি কৰিলোঁ আৰু। অলপ হাঁহি দিয়ক সকলোৱে। আজি আমাৰ লাষ্ট বিদায়। লাষ্ট বিদায় ইয়ে মই কোৱাটোত বেয়া হ'ল বোধহয়। অলপ ভালকে কওঁ, ভালকে কেমেৰা হয়। হাই মানে আমি বিদায় লৈয়ে থাকোঁ, এই লাষ্ট। বিদায় লৈয়ে থাকোঁ, এই লাষ্ট বোলে। আমি মানে বিদায় লৈয়ে থাকোঁ, কিন্তু এইটো বিদায় মানে বহুত ইম'চনেল ফুল। কথা মনত উপস্থিত থকা মোৰ মাননীয় সভাপতিত্ব কৰা ডক্টৰ জগন্নাথ বৰ্মন ছাৰ, লগতে এই সভাখনৰ শুৱনি কৰি তোলা মাননীয় অধ্যক্ষ অধ্যাপিকা আৰু লগতে মোৰ মৰমৰ বাইদেউসকল, লগতে উপস্থিত থকা ছাৰ বাইদেউসকলে আসন কৰি নিজক এটা প্ৰমাণ কৰি চাব লাগিব। গতিকে তোমালোকে কি কি সেইটো দিয়া আৰু জ্যোতিমাই বনাই মোক फोकस करो कैमरामैन फोकस करो। यहाँ पे फोटो शूट हो रहा है और यहाँ पे ये गर्मी में मरा जा रहा है। यहाँ इनको कोई डर्मीकूल दे दो, डर्मीकूल। और ये फिर ये लोग क्या कर रहा है, ये कैमरा चेक कर रहा है कि फोटो अच्छी, ये बैक पे उठ रहा है। বাৰু ঠিক আছে গাইজ, আজি বিদায় হ'বা, যিহেতু এতিয়া অন্ত পৰিলে, সেইকাৰণে এখন চাৰ্টিফিকেট পালোঁ আৰু এতিয়া ঘৰলৈ যাম আৰু লাহেকৈ। ফটো উঠি আছোঁ। मेरा मोबाइल गिर गया। ইনকা মোবাইল গিৰ গয়া হে। ৰ'দত বঢ়িয়া গৰম হৈ আছে। বাকী আৰু ছোৱালীবিলাক ইফাল সিফাল হৈ আছে আৰু আমি এতিয়া ফটোত ব্যস্ত। তাৰপিছত অলপ কিবা কিবি খালোঁ, বাকী এতিয়া আৰু ৰাখিলোঁ। शाबाश बेटा।